নমস্কাৰ বন্ধু বান্ধৱীসকল, অসমীয়া জ্ঞান ইউটিউব চেনেলটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক ক'বলৈ গৈ আছোঁ কলিযুগৰ 5টা সত্যৰ বিষয়ে। ভগৱান শ্ৰীকৃষ্ণই মহাভাৰত কালতেই কলিযুগৰ বিষয়ে বিস্তাৰপূৰ্বকভাৱে বৰ্ণনা কৰি গৈছে। কলিযুগত মানুহ কেনেকুৱা হ'ব, মানুহৰ জীৱন ধৰণ কেনেকুৱা হ'ব, এজনে আনজনৰ প্ৰতি মানুহৰ ব্যৱহাৰ কেনেকুৱা হ'ব, এই সকলোবোৰ সেই কালতেই কৈছিল। আজি ভিডিঅ'টিত মই আপোনালোকক ক'বলৈ চেষ্টা কৰিম ভগৱান শ্ৰীকৃষ্ণৰ দ্বাৰা কোৱা কলিযুগৰ বিষয়ে সেই 5টা সত্যৰ কথা, যিবোৰ কথা আজি আখৰে আখৰে ফলিয়াইছে। মহাভাৰত কালৰ সময়ত পঞ্চ পাণ্ডৱে কলিযুগৰ বিষয়ে জানিবলৈ ইচ্ছা কৰিছিল। তেওঁলোকে এবাৰ ভগৱান শ্ৰীকৃষ্ণক সুধিছিল যে কলিযুগৰ মানুহবোৰ কেনেকুৱা হ'ব, মানুহৰ ভাৱ ভংগীবোৰ কেনেকুৱা হ'ব, কলিযুগত মুক্তিৰ প্ৰাপ্তি কেনেকৈ হ'ব। এই প্ৰশ্নবোৰ শুনাৰ পিছত ভগৱান শ্ৰীকৃষ্ণই পঞ্চ পাণ্ডৱক বনলৈ যাব ক'লে। লগতে ইয়াকো ক'লে যে তোমালোকে বনত যি দেখা মোক আহি বিস্তাৰপূৰ্বকভাৱে অৱগত কৰিবা। ভগৱান শ্ৰীকৃষ্ণৰ কথা শুনি পঞ্চ পাণ্ডৱ বনলৈ গ'ল। বনৰ পৰা উভতি আহি তেওঁলোকে ভগৱান শ্ৰীকৃষ্ণক কি ক'লে সেয়া আহক জানো। যুধিষ্ঠিৰে এটা দুডাল শুৰ থকা হাতী দেখা পালে আৰু তেওঁ বহু আচৰিত হৈ পৰিল। যেতিয়া ভগৱান কৃষ্ণক তেওঁ এই দৃশ্য দেখাৰ কথা অৱগত কৰিলে, তেতিয়া ভগৱান শ্ৰীকৃষ্ণই তেওঁক ক'লে যে কলিযুগত এনেকুৱা মানুহে ৰাজ কৰিব যিসকলে ক'ব এটা কিন্তু কৰিব অন্য কিবা এটা। এই লোকসকলে দুয়োফালৰ পৰা শোষণ কৰিবলৈ ল'ব। ভীমে এজনী গাই গৰু দেখিলে। তাই নিজৰ পোৱালিটোক ইমানেই চেলেকিছিল যে পোৱালিটোৰ পৰা তেজ ওলাবলৈ ধৰিছিল। ভীমে এইটো দেখি বহু আচৰিত হ'ল আৰু ভগৱান শ্ৰীকৃষ্ণক তেওঁ ইয়াৰ অৰ্থ সুধিলে। তেতিয়া ভগৱানে উত্তৰ দিলে যে কলিযুগৰ মানুহবোৰ নিজৰ সন্তানৰ প্ৰতি ইমানেই আসক্ত হ'ব যে এনেকুৱা মমতাৰ বাবে সন্তানৰ বিকাশেই নোহোৱা হৈ যাব। যদি কাৰোবাৰ পুতেক সাধু হয় তেন্তে সকলোৱে তেওঁৰ দৰ্শন কৰিব, কিন্তু যদি নিজৰ সন্তান সাধু হয় তেতিয়া বহুত দুখ অনুভৱ কৰিব। তেতিয়া তেওঁলোকে কান্দিব, মোৰ সন্তান কোন ৰাস্তাৰে গৈছে, ইয়াৰ কি হ'ব। কলিযুগত মানুহে নিজৰ ল'ৰা ছোৱালীবোৰক মায়া মোহ আৰু পৰিয়ালৰ মাজতেই বান্ধি ৰাখিব আৰু তেওঁলোকৰ জীৱন তাতেই শেষ হৈ পৰিব। পিছত ভগৱানে ইয়াৰ বাস্তৱিকতা বুজাই ক'লে যে তোমাৰ সন্তান তোমাৰ নহয়, বৰং তেওঁলোকৰ পত্নীৰহে, জীয়েকসকল তেওঁলোকৰ স্বামীসকলৰহে। এই শৰীৰটো মৃত্যুৰ অধীনত আৰু আত্মা পৰমাত্মাৰ অধীনত। অৰ্জুনে দেখিলে এটা পক্ষী যাৰ পাখিবোৰত বেদৰ বাণী লিখা আছিল, কিন্তু সি এটা মানুহৰ মঙহ খাই আছিল। এই দৃশ্যটো দেখি অৰ্জুন বহু আচৰিত হৈ পৰিল। এই বিষয়ে ভগৱানে ক'লে যে কলিযুগত এনেকুৱা মানুহ থাকিব যাক বিদ্বান বুলি কোৱা হ'ব, কিন্তু তেওঁলোকৰ মনৰ কামনা এইটোৱে থাকিব যে কাৰ সোনকালে মৃত্যু হয় আৰু তেওঁৰ সা সম্পত্তিবোৰক কেনেকৈ নিজৰ কৰিব পৰা যাব। ব্যক্তিৰ স্থান লাগিলে যিমানেই ওপৰত নহওক কিয়, কিন্তু তেওঁৰ দৃষ্টি সদায় আনৰ সম্পত্তিৰ ওপৰতেই থাকিব। নকুলে দেখিলে এটা প্ৰকাণ্ড শিল পৰ্বতৰ ওপৰৰ পৰা সৰি পৰিছে আৰু বহু ডাঙৰ ডাঙৰ গছেও তাক বাধা দি ৰাখিব নোৱাৰিলে, কিন্তু এটা সৰু গছৰ পুলিত লাগি শিলৰ টুকুৰাটো ৰৈ গ'ল। ইয়াৰ অৰ্থ ভগৱান শ্ৰীকৃষ্ণই ক'লে যে কলিযুগত মানুহৰ চিন্তাধাৰাবোৰ ঠেক মনোবৃত্তিৰ হ'ব, তেওঁলোকৰ জীৱন পতন হ'ব আৰু এই পতনক ধন আৰু শক্তিৰে ৰুধিবলৈ সক্ষম নহ'ব। কিন্তু হৰিনাম শ্ৰৱণ কীৰ্তন কৰি মানুহৰ জীৱন অপ্ৰভস্ত হোৱাৰ পৰা ৰক্ষা পাব। এই হৰিনাম শ্ৰৱণ কীৰ্তনৰ ফলতেই মানুহৰ চিন্তাধাৰাবোৰ ভাললৈ গতি কৰিব। সহদেৱে বনত অনেক কুঁৱা দেখিলে, যাৰ ভিতৰত কেৱল মাজৰ কুঁৱা এটাই খালী আছিল আৰু সেইটোৱেই বাকী কুঁৱাকেইটাতকৈ বহু বেছি পৰিমাণে দ আছিল। ভগৱান শ্ৰীকৃষ্ণই ইয়াৰ অৰ্থ ক'লে যে কলিযুগত ধনী ব্যক্তিয়ে নিজৰ চখৰ বাবে ছোৱালীৰ বিবাহ উৎসৱত বহু বেছি পৰিমাণে ধন খৰচ কৰিব, কিন্তু যদি কোনো ভোকাতুৰ ব্যক্তিক দেখে তেতিয়া তেওঁক সহায় কৰিবলৈ কোনো ইচ্ছা প্ৰকাশ নকৰিব। ইন্দ্ৰিয়ৰ সন্তুষ্টি, মদ্যপান, ধপাত সেৱন এইবোৰত মানুহে অনেক ধন খৰচ কৰিব, কিন্তু যিসকল লোকে এইবোৰৰ পৰা দূৰত থাকিব তেওঁলোকৰ ওপৰত কলিযুগৰ নহয় বৰং পৰম আত্মাৰহে প্ৰভাৱ পৰিব।
গতিকে বন্ধু বান্ধৱীসকল, এইকেইটাই আছিল কলিযুগৰ কেইটামান অপ্ৰিয় সত্য, যাক ভগৱান শ্ৰীকৃষ্ণই স্বয়ং প্ৰকাশ কৰিছিল, আৰু সেয়া আজি সত্যলৈ ৰূপান্তৰ হৈছে। ভিডিঅ'টি চাই কেনে লাগিল তলত কমেণ্ট কৰি নিশ্চয় জনাব, আৰু ভাল লাগিলে এটা লাইক কৰি দিব। লগতে চেনেলটিক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ধন্যবাদ।